নমস্কাৰ। আজি মই তোমালোকক নতুন পাঠ্যক্ৰমৰ সপ্তম শ্ৰেণীৰ দ্বিতীয় পাঠৰ সুভাষিতানীৰ অসমীয়া অৰ্থবোৰ ক'বলৈ ওলাইছোঁ। ভাল পালে তোমালোকে লিখি ল'বা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এক নম্বৰ শ্লোকৰ অৰ্থ। ভাৰতত সংস্কৃত ভাষা কামধেনুৰ দৰে। সকলো ভাষাৰে মাতৃস্বৰূপা এই ভাষা বিজ্ঞানৰো উপকাৰী। ২ নম্বৰ শ্লোক। সত্যই হৈছে মাতৃ, পিতাই হৈছে জ্ঞান, ধৰ্ম হৈছে ভাতৃ, দয়া হৈছে বন্ধু, শান্তি হৈছে পত্নী আৰু ক্ষমা হৈছে পুত্ৰ। এই ৬টা মোৰ বন্ধু। ৩ নম্বৰ শ্লোকৰ অৰ্থ। কাউৰীৰ নিচিনা দৃষ্টি, বগলীৰ নিচিনা ধ্যান, কুকুৰৰ নিচিনা টোপনি, তেনেকৈ কমকৈ আহাৰ গ্ৰহণ কৰা আৰু সাধাৰণ কাপোৰ পৰিধান কৰা, এই ৫টা হৈছে ছাত্ৰৰ লক্ষণ। ৪ নম্বৰ শ্লোক। দান হৈছে হাতৰ অলংকাৰ, কণ্ঠ অলংকাৰ হৈছে সত্য কথা আৰু কাণৰ অলংকাৰ হৈছে শাস্ত্ৰৰ কথা শুনা। যিসকলৰ এই অলংকাৰ আছে, আন কোনো অলংকাৰৰ প্ৰয়োজন নাই। ৫ নম্বৰ শ্লোকৰ অৰ্থ। আমি ভগৱান সকলোতে আছে বুলি কওঁ, কিন্তু কবিসকলে কয় কাঠ, শিল আৰু মাটিত ভগৱান নাথাকে। তেনেহ'লে ভগৱান ক'ত? ভগৱান আমাৰ হৃদয়ত থাকে। গতিকে সকলোতে ভগৱানক সংকল্প কৰা উচিত। ধন্যবাদ।